সামাজিক কাৰণতো মানুহে মানুহক দলিয়াই দিয়ে এনেকৈ। এয়া কোনো চিনেমাৰ কাহিনী নহয়, বাস্তৱৰ এটা গল্পৰ দৰে জীৱনৰ পৰিক্ৰমা। ধৰি লওক তাইৰ নাম প্ৰেৰণা। সেই প্ৰেৰণাৰে কাহিনী কম আজি। আইনগত আৰু আন কিছুমান কাৰণত প্ৰেৰণাৰ পৰিচয় আমি দিব নোৱাৰোঁ, কিন্তু প্ৰেৰণাৰ কাহিনী আপোনাক ক'ব পাৰোঁ। সেয়েহে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। লগতে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আন কিছু অৰ্থ সামাজিক কাৰণতো মানুহে মানুহক দলিয়াই দিয়ে এনেকৈ। কিমান স্বাৰ্থপৰ হ'ব পাৰে মানুহ। সেই শিশুসকলৰ বাবে এই ব্যৱস্থা। যদি কোনোবাই তেওঁৰ সন্তানক বা কেঁচুৱাক ৰাজপথত ডাষ্টবিনত দলিয়াম বুলি ভাবিছে, তেনেহ'লে তাত দলিওৱাতকৈ থৈ যাব পাৰে এই জুলনাত। অতিকৈ দুখ লগা এটা কাহিনী। এয়া কোনো চিনেমাৰ কাহিনী নহয়, বাস্তৱৰ এটা গল্পৰ দৰে জীৱনৰ পৰিক্ৰমা। ধৰি লওক তাইৰ নাম প্ৰেৰণা। সেই প্ৰেৰণাৰে কাহিনী কম আজি। আইনগত আৰু আন কিছুমান কাৰণত প্ৰেৰণাৰ পৰিচয় আমি দিব নোৱাৰোঁ, কিন্তু প্ৰেৰণাৰ কাহিনী আপোনাক ক'ব পাৰোঁ। এই দৃশ্যৰ আপুনি কল্পনা কৰক, পথৰ কাষত এটা সৰু ঘৰত দুলি আছে এখন ঝুলনা। কাঠৰ এই ঝুলনাখনত পৰি থোৱা আছে শিশু এটাক শুৱাব পৰাকৈ বিচনা। তাৰ কাষতে আঁৰি থোৱা হৈছে এখন ফ্লক। ডাষ্টবিন, জাবৰথলি, বাট-পথ অজ্ঞাত লোকে এৰি থৈ যায় শিশুক। প্ৰায়ে উদ্ধাৰ হয় তেনে দুৰ্ভগীয়া শিশু। অবাঞ্ছিতভাৱে কোনোবাই মাতৃত্বৰ অৰ্জন কৰি সামাজিক লজ্জা নিবাৰণৰ বাবে নিৰপৰাধী দেৱশিশুক এৰি থৈ যায় এনেকৈ। আৰু আন কিছু অৰ্থ সামাজিক কাৰণতো মানুহে মানুহক দলিয়াই দিয়ে এনেকৈ। কিমান স্বাৰ্থপৰ হ'ব পাৰে মানুহ। এই শিশুসকলৰ বাবেও এই ব্যৱস্থা। যদি কোনোবাই তেওঁলোকৰ সন্তানক বা কেঁচুৱাক ৰাজপথত ডাষ্টবিনত দলিয়াম বুলি ভাবিছে, তেনেহ'লে তাত দলিওৱাতকৈ থৈ যাব পাৰে এই ঝুলনা। ঝুলনাখনৰ কাষতে আছে এটা কলিং বেল। শিশু বা কেঁচুৱাটো থৈ সেই কলিং বেলটো টিপি থৈ আঁতৰি গ'লে এই ব্যৱস্থা কৰা গ্ৰাম্য বিকাশ মঞ্চই লৈ যাবহি শিশুটিক। তেওঁলোকে তুলি তালি ডাঙৰ দীঘল কৰিব। এয়া কাহিনীৰ পটভূমি। 1999 চনত এটা বেচৰকাৰী সংস্থাৰ ৰূপত নলবাৰীৰ দুজন ডেকা ল'ৰাই বিশেষ উদ্যোগ লৈ গঠন কৰিছিল গ্ৰাম্য বিকাশ মঞ্চ। তেতিয়া তেওঁলোকৰ আছিল সাংবাদিক পৃথ্বীভূষণ ডেকা আৰু দিবাকৰ ডেকাই। সন্ত্ৰাসচৰ্যৰ সেই সময়ছোৱাত এনে উদ্যোগ লৈ আৰম্ভ কৰা গ্ৰাম্য বিকাশ মঞ্চ এতিয়া এক ডাঙৰ অনুষ্ঠান। বিভিন্ন সামাজিক কাম-কাজেৰে এক অৰ্থ-সামাজিক বুনিয়াদ গঢ়াৰ লগতে 500ৰো অধিক যুৱক, প্ৰত্যক্ষভাৱে 4,000 যুৱক-যুৱতী জড়িত কৰি নামনি অসমত তেওঁলোকে বিকাশৰ নতুন আধাৰ গঢ়িছে। জীৱিকা, আৰ্থিক নিৰাপত্তা, সুস্বাস্থ্য, ঐতিহ্য আৰু সাংস্কৃতিক সুৰক্ষা তেওঁলোকৰ মূল মন্ত্ৰ। কৃষকসকলৰ বাবে তেওঁলোকৰ আশাৰ পোহৰ। কৃষি বিদ্যালয় খোলাৰ সপোন তেওঁলোকৰ। আৰম্ভ কৰিছে তেনে এখন বিদ্যালয়ো, য'ত কৃষকে পাব শিক্ষা। প্ৰাকৃতিক দুৰ্যোগৰ সময়ত মানুহৰ কাষত থিয় হোৱাটো তেওঁলোকৰ নিয়ম। ক'ভিডৰ সময়ত 12,000 লোকক আগবঢ়াইছিল খাদ্য সামগ্ৰী। আৰু 100 কোটিৰো অধিক টকা ব্যয়েৰে বিভিন্ন আঁচনি ৰূপায়ণৰ অত্যন্ত সততাৰে তেওঁলোকে কাম কৰিছে। নাই কোনো প্ৰচাৰ, কিন্তু আছে প্ৰচুৰ দায়বদ্ধতা। নলবাৰীত বৰবাৰী কৰ্দৈতোলাত অৱস্থিত গ্ৰাম্য বিকাশ মঞ্চ। তাৰ পৰাই ৰাজ্যৰ প্ৰায় 22খনমান জিলাত বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে। প্ৰেৰণাৰ কাহিনী কম, তাৰ বাবে এই প্ৰেক্ষাপটৰ অভ্যাস কিছু দিয়া প্ৰয়োজন। সেই তাতেই লগ পাইছিলোঁ প্ৰেৰণাক। গ্ৰাম্য বিকাশ মঞ্চই নিজতকৈ আৰম্ভ কৰিছিল বিদ্যালয়, এটা স্পেচিয়েল এট্ৰেকশ্যন এজেঞ্চি। গ্ৰাম্য বিকাশৰ মঞ্চ চৌহদত থকা এই শিশু গৃহটি কেইবাটাও শিশুটিয়ে প্ৰাণ চঞ্চল কৰি ৰাখিছে। সময়ৰ পৰিৱৰ্তন হৈছে, এতিয়া ডিজিটেলৰ যুগ। আন নাজানিলেও মোবাইলটোৰ ব্যৱহাৰ মানুহে জানিবই লাগিব। গাঁৱৰ মহিলা আৰু বয়োজ্যেষ্ঠ লোকসকলৰ বাবে ডিজিটেল শিক্ষা অতিকৈ প্ৰয়োজন, কিন্তু তেওঁলোকক দিয়া হৈছে তেনে আনুষ্ঠানিক শিক্ষা। গুগলৰ সৈতে মিলি সহস্ৰাধিক মহিলাই ডিজিটেলৰ শিক্ষা দিছে গ্ৰাম্য বিকাশ মঞ্চই। এইবোৰ তেওঁলোকৰ কিছু কামৰ উদাহৰণ। এনে বহু তেওঁলোকক কৰি গৈছে নেতৃত্ব আছে পৃথ্বীভূষণ ডেকা, দিবাকৰ ডেকা, আন বহুজন। আমি সেই শিশু গৃহটিলৈ যাওঁতে প্ৰেৰণাই খেলি আছিল। অৱশ্যে তাইৰ মুখত তেতিয়াও হাঁহি নাছিল। আন শিশুবোৰ জঁপিয়াই পৰিছিল আনন্দত। প্ৰেৰণা বহি আছিল প্লাষ্টিকৰ দলি থকা এটা খেলা সামগ্ৰীৰ ওপৰত। ধুনীয়া প্ৰেৰণাৰ সকলোৰে বাবে বিশেষ। প্ৰেৰণাই বিষয়ে জানিবলৈ উৎকোচ হৈ পৰিছিলোঁ। সুধিছিলোঁ প্ৰেৰণাৰ কথা।
সেই সকলোবোৰ কথা আৰু পৰিচয় ৰাজহুৱা নকৰাৰ প্ৰতিশ্ৰুতি দিয়াত প্ৰেৰণাৰ কাহিনী কৈছিল সেই গৃহটিৰ দায়িত্বত থকা যুৱতীগৰাকী। প্ৰেৰণাৰ বয়স খুব বেছিও নাই হয়। তাই মতে মা, দাদা, আন কিছু শব্দ। তাত থকা আন দুটা শিশু তাৰ বাবে দাদা। সিহঁত চোৱা চিতা কৰা মহিলাগৰাকীও প্ৰেৰণাৰ বাবে মা। প্ৰেৰণা যিদিনা পৃথিৱীলৈ আহিছিল সেইদিনা আশীৰ্বাদ হৈ অহা নাছিল। প্ৰেৰণাক ঘৰত ৰখাবলৈ নিবিচাৰিলে পিতৃ-মাতৃয়ে। প্ৰেৰণা তেওঁলোকৰ অবাঞ্ছিত সন্তানো নাছিল। তথাপিও প্ৰেৰণাক তেওঁলোকে 10 দিনৰ দিনা নিজৰ লগত ৰখাব নোৱাৰা বুলি তুলি দিছিল এই শিশু গৃহৰ কৰ্তৃপক্ষৰ হাতত। তেনেকৈ প্ৰেৰণা গৈ পালেহি নলবাৰীৰ গ্ৰাম্য বিকাশ মঞ্চ শিশু গৃহ। 10 দিনীয়া এটি শিশু কেনে পৰিচৰ্যাৰ প্ৰয়োজন হ'ব পাৰে কল্পনা কৰক। সেই পৰিচৰ্যাই তেওঁলোকৰ কৰিছিল লাহে লাহে প্ৰেৰণা বাঢ়িছিল। জীৱনৰ কথা প্ৰেৰণাৰ এতিয়াও বুজা নাই। এই শিশুগৃহত থকা শিশুসকলৰ আইনগতভাৱে কোনো পৰিয়ালে তুলি ল'ব পাৰে। অনলাইন যোগে শিশুসকলক তুলি ল'বলৈ ইচ্ছা কৰা লোকসকলে যোগাযোগ কৰে। সকলো সম্পূৰ্ণ হোৱাৰ পাছত প্ৰেৰণা গুচি যাব 7 সাগৰ 13 নদী পাৰ হৈ। নতুন এক জীৱন পাব প্ৰেৰণাই। উপেক্ষিত প্ৰেৰণাৰ বাবে অপেক্ষা এতিয়া সেইদিনৰ। ৰাতি প্ৰেৰণাক সেই শিশুগৃহৰ দায়িত্বত থকা মাতৃ সদৃশ মহিলা কেইগৰাকীয়ে বুকুৰ মাজত লৈ শুৱাই, কিয়নো প্ৰেৰণা পৃথিৱীৰ এক বিশেষ আলহী হৈ আহিছিল। আনক খাবলৈ দিয়াৰ আগতে তেওঁলোকে প্ৰেৰণাক প্ৰথম দিয়ে। প্ৰেৰণাৰ সেই কাহিনী জীৱনৰ কাহিনী। মহিলাগৰাকীয়ে প্ৰেৰণাক লৈ থকাটো প্ৰথম লক্ষ্য কৰিছিলোঁ। ইমান ধুনীয়া কণমানিজনীক এখন ভৰি নথকাৰ বাবে পিতৃ-মাতৃয়ে আঁতৰাই পঠাইছিল। কিয় আঁতৰাইছিল তাৰ বহু যুক্তি দৰ্শাইছিল। প্ৰেৰণাৰ বয়স প্ৰায় 1 বছৰ 5 মাহ আৰু তাই কেইটামান দিনৰ পাছতে প্ৰেৰণা পাব পিতৃ-মাতৃৰ অসমত প্ৰেৰণাৰ কথা ভবা কোনো নোলালেও আমেৰিকাত ওলাল প্ৰেৰণাৰ কথা ভাবিব পৰা দৰদী লোক। প্ৰেৰণাৰ এই কাহিনীয়ে কৈ গ'ল, কোনোবাই উপেক্ষিত কৰিলেও বিশেষভাৱে সক্ষম হৈ জন্ম লোৱা লোকসকলৰ বাবে ক'ৰবাত নহয় ক'ৰবাত কোনোবা থাকে যি মৰমৰ উমেৰে তেওঁলোকক ধৰি ৰাখিব খোজে। আজিলৈ ভিডিঅ'টি ইমানতে সামৰণি পেলাইছোঁ। যদিহে ভিডিঅ'টি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব। আগলৈও ধুনীয়া ধুনীয়া ন'টিফিকেশ্যনবোৰ পাই থাকিব পাৰিব। আজিলৈ ইমানেই। বাই। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।